हेलो बंधुসকল আজিৰ ভিডিঅ'টো মই লৈ আহিছোঁ PM কিষাণৰ লগত কেনেকৈ আধাৰ কাৰ্ড আপডেট দিব এইটো জনাবৰ কাৰণে আজিৰ ভিডিঅ'টো হ'ল যদি আপোনালোকৰ PM কিষাণৰ আইডিৰ লগত আধাৰ কাৰ্ড আপডেট দিয়া নাই তেনেহলে আপোনালোকে PM কিষাণৰ EKYC কৰিব নোৱাৰে সেইবাবে মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে PM কিষাণৰ লগত কেনেকৈ আধাৰ আপডেট দিব যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে সাবস্ক্ৰাইব আৰু লাইক কৰি দিব তেনেহলে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ PM কিষাণৰ সাইটটো ওপেন কৰি PM কিষাণত ক্লিক কৰি দিব তাৰ পিছত এটা ড্যাশবোৰ্ড ওপেন হৈ যাব PM কিষাণৰ অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিলে আপোনালোকে এডিট আধাৰ ফেচিলিটি দেখা পাব ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰৰ আপডেট প্ৰক্ৰিয়াটো চালু হৈ যাব হোৱাৰ লগে লগে ইয়াত ইন্টাৰ ইয়াৰ একাউণ্ট নম্বৰটো বহাই দিবা একাউণ্ট নম্বৰটো যেটো PM কিষাণ আইডিৰ লগত একাউণ্ট নম্বৰ দিয়া আছে সেই একাউণ্ট নম্বৰতে ইয়াত বহাই দিব লাগিব আপোনালোকে ক্যাপচাটো ইয়াত দি দিব ক্যাপচাটো মই দি আছো যেনেকৈ ক্যাপচাটো দিব লাগে হেনেকৈ ক্যাপচাটো দি দিব ক্যাপচা দিয়াৰ পিছত সাৰ্চত ক্লিক কৰি দিব সাৰ্চ অপচন ক্লিক কৰি দিলে আপোনাৰ ড্যাশবোৰ্ডটো ওপেন হৈ যাব নাম ফাৰ্মাৰ নাম সকলোবিলাক ইয়াত আহি যাব তো আপোনালোকে নামবিলাক মিলাই ল'ব মিলাই লোৱাৰ পিছত অলপ সাইড হৈ ইয়াত এডিট অপচনত ক্লিক কৰি দিব এডিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজবিলাক এডিট কৰা সিস্টেম আহি যাব ফাৰ্মাৰ নামত আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে ঠিক তেনেকৈ ফাৰ্মাৰ নামটো ইয়াত বহাই দিব লাগিব ফাৰ্মাৰ নামটো বহাই দেওয়া পিছত তাৰ পিছত নিউ মোবাইল নম্বৰটো ইয়াতে বহাই দিব লাগিব নম্বৰটো মই দি আছো নামটো দিয়া হোৱাৰ পিছত অলপ সাইটত লৈ আহিবা সাইটত লৈ আহি কিনি ইয়াত আপোনালোকে নিজৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত দি দিব আধাৰ কাৰ্ড নম্বৰটো দিয়া হোৱাৰ পিছত আপডেট অপচনত ক্লিক কৰি দিব আপডেট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়েস আধাৰ অথেন্টিকেশন সাকসেসফুল এন্ড ৰেকৰ্ড আপডেট সাকসেসফুলি তো আহি যাব তাৰ মানে আপোনাৰ আপডেট প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গৈছে ঠিক এনেকৈ কৰিব লাগিব আধাৰ আপডেট PM কিষাণৰ লগত যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আৰু শেয়াৰ কৰি দিব